আজিকালি আমালোকে ভাল কাম কৰিবলৈ লাজ পাওঁ আৰু বেয়া কাম কৰিবলৈ মানে ঘৰ বেৰে কওঁ। যদি কিবা এটা বেয়া কাম কৰিবলৈ গৈ আছোঁ, কিবা এটা মানে বেয়া কাম, ধৰক বেয়া কাম কৰিব গৈ আছোঁ, সেইটো ষ্টেটাছ মাৰি দিওঁ, মই এইটো কৰিব গৈ আছোঁ, মই এইটো কৰিছোঁ, মই মদ খাইছোঁ, মই চিগাৰেট খাইছোঁ, মই এইটো কৰিছোঁ। এইবিলাক ষ্টেটাছেৰে ভৰি পৰি যায়। ইনষ্টাগ্ৰাম, ফেচবুক, হোৱাটছআপ মানে ভৰি যায়। আপুনি কোনোবা একটা ছোৱালীক ধোকা দিলে, তাৰ লগত প্ৰতাৰণা কৰিলে, সেইটো ষ্টেটাছ মাৰি দিলে। আপুনি কোনোবা একটা ছোৱালীৰ বেয়া ফটো ভাইৰাল কৰি দিলে, এইটো আপুনি মানে ভাবে যে মই ফেমাছ হৈ আছোঁ, মই সন্মান পাই আছোঁ। আচলতে কিন্তু আপুনি উপলব্ধিও কৰিব পৰা নাই যে আপুনি কি কৰি আছে, আপুনি কামটো ভাল নে বেয়া। আপুনি এই কামটো কৰাত লজ্জা পাব লাগিছিল, কিন্তু আপুনি গৰ্ব কৰি আছে। আৰু যি কামটো কৰিলে ভাল, সেই কামটো কৰিবলৈ যাওঁতে আপুনি লজ্জা পাই আছে। আচলতে ইয়াত আপোনাৰ কোনো দোষ নাই। দোষ হ'ল আজিৰ এই সমাজ ব্যৱস্থা। আজিৰ এই সমাজত মানে সকলো মানুহে মানে শ্ব' আপ কৰে। যিকোনো এটা কাম হ'লে শ্ব' আপ কৰে। ভাল কাম হ'লেও শ্ব' আপ, বেয়া কাম হ'লেও শ্ব' আপ। কিন্তু ভাল কাম কম আৰু বেয়া কামত শ্ব' আপ বেছি। কাৰণ দেখক, বেয়া কামৰ কাৰণে সকলোৰে ওচৰত সময় আছে, আৰু ভাল কামৰ কাৰণে কাৰো ওচৰত মানে এমিনিট সময়ো নাই। আপুনি এইটোৱে ভাবক, যদি আপোনাৰ গ্ৰামত কিবা এটা ধৰ্মীয় সভা অনুষ্ঠিত কৰা হৈছে, তাত কিমানজন মানুহ যায়? 100জন, 200জন, 300জন। যদি তাতে আপুনি কিবা মানে নাংগা মানে নাচনীসকলক লৈ আহি মানে ডেন্স পাতে, তেতিয়া কিমান মানুহ হয়? হাজাৰৰ ওপৰত যায়। কিয় আহে? বেয়া কাম সেইটো মানে মানুহ আহে। কিন্তু ভাল কাম আপুনি মানে ধৰ্মীয় অনুষ্ঠান কৰি আছে, তাত মানুহ নাই। কিয় নাই? কাৰণ ভাল কামৰ লগত মানুহ আজিকালি নাই। আজিকালি বেয়া কামৰ লগত মানুহ আছে। কিন্তু মানুহ যে বেয়া হৈ গৈছে সেইকাৰণে আপুনি বেয়া পথত যাব, এনেকুৱা নহয়। মানুহৰ পৰা পৃথক কৰি আনি আপোনাক সঠিক পথত থাকিব লাগিব, তেতিয়া মানে আপুনি ভাল হ'ব পাৰিব। আৰু আপুনি ভাল মানে জগত ভাল। এটা কথা আছে না, যে নিজকে ভাল কৰিব পাৰিলে পৃথিৱীখন আপোনাৰ সন্মুখত ভাল হৈ যাব। আৰু নিজের যদি মানে বেয়া, তেনেহ'লে পৃথিৱীখনো বেয়া হৈ যাব। কাৰণ নিজৰ মাইণ্ডছেট, আপুনি যদি চোৰ হয়, তেতিয়া আপুনি মানুহক দেখিলে ভাবে সিও যেন চোৰ। আপুনি যদি পণ্ডিত হয়, আপুনি তাক দেখিলে ভাবি যে সিও যেন পণ্ডিত। গতিকে নিজৰ মাইণ্ডছেটটো আৰু নিজকে ভাল কৰি ৰাখক।